নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত তৎপৰ হৈছে শোণিতপুৰ জিলা পৰিবহণ বিভাগ। ঠায়ে ঠায়ে চলিছে হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালকৰ বিৰুদ্ধে অভিযান। উল্লেখ্য যে যোৱা ২৭ ডিচেম্বৰ তাৰিখে বালিপাৰাত দুৰ্ঘটনাগ্ৰস্ত হৈ ৫জনকৈ লোকৰ মৃত্যু হৈছিল। হেলমেট পৰিধান নকৰাৰ ফলতে অকাল মৃত্যুক সাৱটিবলগীয়া হৈছিল ৫জনকৈ লোকে। সেয়েহে হেলমেট পৰিধান নকৰা চালকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে শোণিতপুৰ জিলা পৰিবহণ বিভাগ। আজি ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত নাকাতলাচী বহুৱাই ১০খনকৈ দুচকীয়া বাহন জব্দ কৰিছে জিলা পৰিবহণ বিভাগে। প্ৰথমবাৰৰ বাবে ১০০০ টকা জৰিমনা দি বাহনসমূহ মুকলাই ল'ব পাৰিব, যদিও দ্বিতীয়বাৰ একেখন বাহন জব্দ হ'লে মুকলি কৰি দিয়া নহ'ব বুলি জনাইছে পৰিবহণ বিভাগৰ বিষয়াই। নিজৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে হেলমেট পৰিধান কৰি দুচকীয়া বাহন চলাবলৈ আহ্বান জনাইছে বিভাগীয় বিষয়াসকলে। আপোনালোকে জানেই যে যোৱা পৰহি চাৰিদুৱাৰত হেলমেট নিপিন্ধাৰ কাৰণে ৫জনকৈ মানুহৰ এক্সিডেণ্ট হৈ পৰিস্থিতিৰ সৃষ্টি মৃত্যুমুখত হয়। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ শোণিতপুৰ জিলাৰ আয়ুক্ত মহোদয়ে যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে। সেইকাৰণে আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ লগত সহযোগ কৰি যিবিলাক হেলমেট নিপিন্ধে তেওঁলোকক চিজ কৰিব দিছে, মানে বাইক চিজ কৰি ৰাখিব দিছে, যাতে সেই পানিছমেণ্টত তেওঁলোকে পুনৰ হেলমেট পিন্ধে। আৰু সেইকাৰণে আমি ইয়াত বহুকেইখন এতিয়ালৈকে আমি ৯খন বাইক চিজ কৰিছোঁ আৰু যিবিলাকে 10খন বাইক চিজ কৰিছোঁ আৰু যিবিলাকে ১,০০০ টকা পেনাল্টি দিছে আমাৰ ট্ৰেফিক ইনস্পেক্টৰে তেখেতসকলক ফাইন কাটি যাব দিছে আৰু ফাৰ্ষ্ট ৱাৰ্ণিং। আৰু ছেকেণ্ডবাৰ যদি সেইখন গাড়ী হয় তেনেকৈ সেইখন চিজ কৰা হ'ব। আৰু আমি অলৰেডি খেলামৰা থানাতো 4খন বাইক। ঢেকিয়াজুলিৰ পৰা দীপাংকৰ ভট্টাচাৰ্যৰ ৰিপৰ্ট, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।